নমস্কাৰ বন্ধুসকল। তো বন্ধুসকল, আজি ভিডিঅ'টো মই আপোনালোকৰ কাৰণে নেশ্যনেল বৰ্ড অফ এক্সামিনেশ্যন ইন মেডিকেল ছায়েন্স NBEMS তাতে ভেকেঞ্চি ওলাইছে। এই ভেকেঞ্চিখিনিত আপোনালোকে যদি এপ্লাই কৰিব বিচাৰিছে, এপ্লাইটো ষ্টাৰ্ট হ'ব অহাকালিৰ পৰা আৰম্ভ হ'ব 15 জুলাইৰ পৰা, আৰু লাষ্ট ডেট আছে আগষ্টৰ 14 তাৰিখ। তো আপোনালোকে আবেদন কৰিব পাৰিব। পোষ্টখিনি আছে ছিনিয়ৰ এছিষ্টেণ্টৰ পোষ্ট আছে, জুনিয়ৰ এছিষ্টেণ্টৰ পোষ্ট আছে। ছিনিয়ৰ এছিষ্টেণ্টৰ বাবে গ্ৰেজুৱেশ্যন লাগিব। জুনিয়ৰ এছিষ্টেণ্টৰ বাবে আপোনালোকে হায়াৰ ছেকেণ্ডেৰী পাছ থাকিব লাগিব, আৰু আপোনালোকৰ জুনিয়ৰ একাউণ্টেণ্টৰ বাবেও গ্ৰেজুৱেশ্যন লাগিব আপোনালোকৰ, বা বিকমলৈ এপ্লাই কৰিব পাৰিব। কিন্তু লগতে আপোনাৰ জুনিয়ৰ একাউণ্টেণ্টৰ বাবে যদি কৰে মেথছ বা ষ্টেটিষ্টিক্সত আপোনালোকৰ গ্ৰেজুৱেশ্যন ডিগ্ৰী থাকিব লাগিব, বা বিকমলৈ আবেদন কৰিব পাৰিব। তো বন্ধুসকল, আপোনালোকৰ যোনটো এজ লিমিট আছে, এজ লিমিটটো নৰ্মেল 27লৈকে আছে, কিন্তু ৰিলেক্সেশ্যনটো আপোনালোকে পাই যাব। ৰিলেক্সেশ্যনটো এজ ইউজুৱেল, যেনেকৈ SC ST 5 বছৰ, OBC 3 বছৰ, তেনেকুৱাকৈ পাই যাব। তো বন্ধুসকল, এতিয়া কথাটো হ'ল যে আপোনাৰ কি কুৱেশ্যন আহিব, কুৱেশ্যনখিনি আপোনালোকে চাব পাৰিব, কি আহিব এইটো চাব পাৰিব। লেভেল অফ পেপাৰ আপোনালোকে 10+2 লেভেল, গ্ৰেজুৱেট লেভেল, কমন পেপাৰ, তো তেনেকুৱাকৈ থাকিব। তো বন্ধুসকল, আপোনালোকে যদি আবেদন কৰিব বিচাৰিছে, তেতিয়াহ'লে আপোনালোকে এপ্লাইখিনি যোনটো অফিচিয়েল ৱেবছাইট আছে তাতে গৈ আপোনালোকে এপ্লাই কৰিব পাৰিব, আৰু ফাইনেল মেৰিট লিষ্ট কেনেকৈ চিলেকশ্যন হ'ব সকলোখিনি ইনফৰ্মেশ্যন আপোনালোকে ইয়াতে পাই যাব। মই কমেণ্ট বক্সত আপোনালোকৰ লিংকটো দি দিম, বা ডেছক্ৰিপশ্যন বক্সত লিংকটো থাকি যাব। আপোনালোকে তাতে চাই ল'ব পাৰিব কি ইনফৰ্মেশ্যন আছে। তো বন্ধুসকল, যদি আপোনালোকৰ এনেকুৱা ৰেগুলাৰ আপডেট লাগে, চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে। নেক্সট ভিডিঅ' আমি আকৌ এনেকুৱা কিবা আপডেটৰ লগত আহিম। তেতিয়ালৈকে ধন্যবাদ।